তো গুৰফাতু উখতি আমামাল মাতবাখি মোৰ ভনীয়েকৰ কোঠালিটো ৰান্ধনীঘৰৰ সন্মুখত আছে। ইয়াৰ অৰ্থটো হ'ব গুৰফাতু উখতি মানে মোৰ ভনীয়েকৰ কোঠালি, আমামাল মাতবাখি মানে ৰান্ধনীঘৰৰ সন্মুখত। তিলকাল গুৰফাতু লিআবি ও উম্মি, সেই ডাঙৰ কোঠালিটো মোৰ মা দেউতাৰ কাৰণে। সুলাইমানে কৈ আছে যে সেই যিটো ডাঙৰ কোঠালি আছে সেইটো কি কাৰ কাৰণে? মাক বাপেকৰ কাৰণে। অৰ্থাৎ আমি জানো যে সাধাৰণতে ঘৰত থাকিলে যিটো ডাঙৰ কামৰা বা ৰুম থাকে সেইটো মাক বাপেকৰ কাৰণেই থাকে। আনা উহিব্বু আখি ও উখতি, সুলাইমানে কৈ আছে মই মোৰ ভায়েকক আৰু ভনীয়েকক ভাল পাওঁ। ও নাহনু নাহতাৰিমু আবানা ও উম্মানা, আমি আমাৰ মা দেউতাক সন্মান কৰোঁ। ইয়াৰ অৰ্থটো হ'ব আৰু নাহনু মানে আমি, নাহতাৰিমু মানে সন্মান কৰোঁ, আবানা আমাৰ দেউতা, ও উম্মানা আমাৰ মা, আমি আমাৰ মা দেউতাকক সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ। বাছ আজিৰ ভিডিঅ'টো ইমানতেই, তোমালোকে বুজি পালা। তো ফিৰ আকৌ এবাৰ কৈ দি আছোঁ, ভালকৈ মনোযোগেৰে শুনিবা। কি আছে? আদ-দাৰছুস সামিন বাইতি আনা তালিবুন লিছফি তাসিআই বাইতি। আদ-দাৰছুস সামিন ইয়াৰ অৰ্থটো হ'ল অষ্টম অধ্যায়, বাইতি মোৰ ঘৰ। আনা তালিবুন লিছফি তাসিআই, মই এজন নৱম শ্ৰেণীৰ ছাত্ৰ। ইছমি সুলাইমান, মোৰ নাম সুলাইমান। ওয়াহাজা বাইতি, এইটো মোৰ ঘৰ। আমামাল বাইতি হাদিকাতুন সাগীৰাতুন ও ফিহা আজহাৰুন মুখতালিফাতুন, ঘৰৰ সন্মুখত এখন সৰু ফুলনি আছে আৰু তাত নানা ধৰণৰ ফুলনি আছে। হাজিহি গুৰফাতি, এইটো মোৰ কোঠালি। ফিহা বাবুন ওয়াছিউন ও নাফিজাতুন কাবীৰাতুন ও মিৰৱাহাতুন জামিলাতুন, এইটো মোৰ কোঠালি। ফিহা বাবুন ওয়াছিউন, তাত এটা আহল বহল দৰ্জা, এটা ডাঙৰ খিৰিকী আৰু এটা ধুনীয়া ভেণ্টিলেটৰ আছে। হাজা চাৰিৰি, এইটো মোৰ বিচনা। ওহাজা কুৰ্চি, এইখন মোৰ চকী। ওহাজা মাকতাবি, আৰু এইটো মোৰ টেবুল বা মেজ। কলামি ও কিতাবি আলাল মাকতাবি, মোৰ কলমডাল আৰু মোৰ কিতাপখন মেজৰ ওপৰত আছে। ওয়াহকিবাতি তাহতাল মাকতাবি, মোৰ মোনাখন মেজৰ তলত আছে। ও দাফতাৰি খালফাল কিতাবি, আৰু মোৰ বহীডাল কিতাপৰ পিছফালে আছে। নাফিজাতু গুৰফাতি মাফতুহাতুন ও বাবুহা মাগলুকুন, কোঠালিৰ খিৰিকীখন খোলা আছে আৰু দৰ্জাখন বন্ধ আছে। হাজা গুৰফাতু আখি ও তিলকা গুৰফাতু উখতি, এইটো মোৰ ভায়েকৰ কোঠালি আৰু সেইটো মোৰ ভনীয়েকৰ কোঠালি। গুৰফাতু আখি কাবীৰাতুন, ভায়েকৰ কোঠালিডাল ডাঙৰ। গুৰফাতু উখতি সাগীৰাতুন, ভনীয়েকৰ কোঠালিডাল সৰু। গুৰফাতু আখি বিকুৰবি গুৰফাতি, ভায়েকৰ কোঠালিডাল ভনীয়েকৰ কোঠালিৰ কাষত। গুৰফাতু উখতি আমামাল মাতবাখি, ভনীয়েকৰ কোঠালিডাল কি আছে? ৰান্ধনীঘৰৰ সন্মুখত আছে। তিলকাল গুৰফাতুল কাবীৰাতু লিআবি ও উম্মি, সেই ডাঙৰ কোঠালিটো মা দেউতাৰ কাৰণে। আনা উহিব্বু আখি ও উখতি, মই মোৰ ভায়েকক আৰু ভনীয়েকক ভাল পাওঁ। ওয়া নাহনু নাহতাৰিমু আবানা উম্মানা, আমি আমাৰ মা দেউতাকক সন্মান কৰোঁ।